কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ঔ হৰি ঔ ৰাম হে যশোদা জননী কিনো নিদাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৰ মুখ চাই কান্দে
কৃষ্ণ হৰি ঔ ৰাম। ধন্যবাদ। ভাল হৈছে পৰিৱেশন। ভৱিষ্যতলৈ শুদ্ধভাৱে মোৰ ভগৱন্তৰ প্ৰভুৰ গুণনাম গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। 10 ভনী দিহানামৰ দল বৰ ধুনীয়া নামটো, কিন্তু অকণমান শিকিব লাগিব, আপোনালোকে যথেষ্ট শিকিব লাগিব। ভাল হ'ব দেই, সফল হ'ব। ধন্যবাদ। অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰে জনম পিলা হৰি দৈব কিৰোদৰে ও হৰি লুকুৱাই ৰাখিলে তোমাক নন্দ যশোদাৰ ঘৰে। এই অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰে জনম পিলা হৰি দৈব কিৰোদৰে ঐ হৰি লুকুৱাই ৰাখিলে তোমাক নন্দ যশোদাৰ ঘৰে। হে ৰাম ৰাম জয় নমো নাৰায়ণ বৈকুণ্ঠৰ পতি পৃথিৱীত জনমিলা নৰ ৰূপ ধৰি ও হৰি তোমাৰ মহিমা প্ৰভু বুজিব নোৱাৰি। এই অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰে জনম পিলা হৰি দৈব কিৰোদৰে ও হৰি লুকুৱাই ৰাখিলে তোমাক নন্দ যশোদাৰ ঘৰে। বান্ধৱ কৃষ্ণ এ ৰাম কংসৰ কাৰাগাৰে কান্দে দৈৱকী জননী হিয়াত জ্বলিছে পুত্ৰৰ শোকৰ অগ্নিয়ে। হে ৰাম বান্ধৱ কৃষ্ণ কিয় বাচা জনম ললি অ বাচা কংসৰ কাৰাগাৰে অভাগিনী মাৱে অ বাচা ৰাখিম কাৰ ঘৰে। অ কিয় বাচা জনম ললি
ধন্যবাদ, ভাল হৈছে পৰিৱেশন। আইসকল, ঘোষাপদৰ বৰ সুন্দৰ সংগতি, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আয় দধি দুগ্ধ দিয়া খাওঁ, আয় কৃত মধু দিয়া খাওঁ, এতলা সোণেৰে
অ ৰাম খুব ভাল হৈছে পৰিৱেশন, মাতো ভাল, গোটেইখিনি একদম হেৰি দলীয় ঐক্য ঝাঙুৰ খাই উঠিছে দলপতিৰ লগত, খুব ভাল হৈছে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ কোনো ভুল ক্ৰুটি নোহোৱাকৈ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আইসকল, পৰিৱেশন ভাল হৈছে, কিন্তু অকণমান মাৰ্জিত হোৱাটো বাঞ্ছনীয় ন আই? যিহেতু আধ্যাত্মিক অলপ ভক্তিভাৱটো হেৰাই গ'লে অকণমান বেয়া লাগে ন আই? অকণমান ভক্তিভাৱটো ৰাখি মাৰ্জিতভাৱে পৰিৱেশন কৰিব, ভাল হ'ব। বাকী আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অকণমান ভালকৈ প্ৰশিক্ষণ ল'ব, শিকিব, ভাল হ'ব দেই। ধন্যবাদ। কুসুম্বৰগীহে গুৰু জনমলোভিলা নিষ্ঠুৰ নিয়তি ৰূপে মাতৃ খেৰুৱালা খেৰ সুতিৰ পালনতে ডাঙৰ দীঘল হ'লা গুৰু ধৰ্ম প্ৰচাৰিলা কুসুম্বৰগীহে গুৰু জনমলোভিলা নিষ্ঠুৰ নিয়তি ৰূপে মাতৃ খেৰুৱালা খেৰ সুতিৰ পালনতে ডাঙৰ দীঘল হ'লা গুৰু ধৰ্ম প্ৰচাৰিলা সত্য সন্ধ্যই গৰ্ভে দেৱে চিঠি লৈলা অনেক মংগলময় স্বপ্ন দেখাইলা সহিত সত্য সন্ধ্যাৰ পুলকিত মহানন্দে দশমাস কৰিলা ধাৰণ ৰাম ৰাম কুসুম্বৰগীহে গুৰু জনমলোভিলা নিষ্ঠুৰ নিয়তি ৰূপে মাতৃ খেৰুৱালা খেৰ সুতিৰ পালনতে ডাঙৰ দীঘল হ'লা গুৰু ধৰ্ম প্ৰচাৰিলা উপজিলৈ আমাৰ গুৰু দিব্য জ্যোতি অতি শিশুকালৰলা মাতৃহাৰা পিতৃহাৰা হ'লা গুৰু অতি অল্পকালে খেৰ সুতি বুঢ়ী আইতা আছিলা ভালে ৰাম ৰাম কুসুম্বৰগীহে গুৰু জনমলোভিলা নিষ্ঠুৰ নিয়তি ৰূপে মাতৃ খেৰুৱালা খেৰ সুতিৰ পালনতে ডাঙৰ দীঘল হ'লা গুৰু ধৰ্ম প্ৰচাৰিলা কৃষ্ণ 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 হে ৰাম শংকৰদেৱে প্ৰচাৰে নাম মাধৱকে লৈ নামৰি মহিমা তত্ত ভকতকে কৈ অজ্ঞানী মই সমাজতে দিলে দীক্ষা দান অলিপমতি লোকে পালে মুক্তি ধান
ভকত কাদিলে পৰমাৰ্থ ভক্তিযত শংকৰে ৰচিলে দুয়োজনা গুৰু মিলি ভকত কাদিলে ৰাম দুজনা পুৰুষে মিলি শাস্ত্ৰ বিধান সহজে ভকতি পথ কৰিলে নিৰ্মাণ পৰমাৰ্থ ভক্তিযত শংকৰে ৰচিলে দুয়োজনা গুৰু মিলি ভকত কাদিলে ৰাম চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণ দিবানিশি শাস্ত্ৰ মতি অমৃত সন্ধান পৰমাৰ্থ ভক্তিযত শংকৰে ৰচিলে দুয়োজনা গুৰু মিলি ভকত কাদিলে বান্ধৱ কৃষ্ণ 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 হে কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা হৰি নামৰ ৰসেৰে ভকতক মোহিলা হে কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা হৰি নামৰ ৰসেৰে ভকতক মোহিলা এৰাম সৰ্বসম্মতি গুৰু মনত গুণিলা একে শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলা কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা হৰি নামৰ ৰসেৰে ভকতক মোহিলা ও হৰি হৰি ৰাম হৰিয়ে ৰাম নাৰায়ণ কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা হৰি নামৰ ৰসেৰে ভকতক মোহিলা এৰাম শংকৰ মাধৱ দুয়ো গুৰু কৰিছো প্ৰণাম আমি মুখ দুখ আমাৰ বোলো ৰাম ৰাম কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা হৰি নামৰ ৰসেৰে ভকতক মোহিলা এৰাম শংকৰ মাধৱ দুয়ো গুৰু কৰিছো প্ৰণাম আমি মুখ দুখ আমাৰ বোলো ৰাম ৰাম কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা হৰি নামৰ ৰসেৰে ভকতক মোহিলা ও ৰাম জয় কৃষ্ণ হৰি হৰি ও ৰাম কৃষ্ণ ধন্যবাদ হৰি গুণ পদ সেৱা অখান্দা দাতি ধৰা মন বৈৰী কাটি সুখে ভৱন তৰা বাৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ সেই ভুলকণ যাতে শুদ্ধ কৰি তেওঁৰ গুণ নাম পুনৰ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সৌমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকলে। কৃষ্ণ। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ আৰু অকণমান প্ৰেক্টিছ কৰক। আপোনালোকক ধৰি ৰাখোঁতা কোনো নহ'ব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ
উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। থিৰ কৰি মন কৃষ্ণৰ জন্মৰ শস্য দৈৱকীৰ গৰ্ভে অষ্টম পুত্ৰ ৰূপে উপজিলা জগন্নাথ বসুদেৱৰ ঔৰসতে দৈৱকীৰ গৰ্ভতে ও জন্ম লৈলা তুমি হৰি ও কংসৰ কাৰাগাৰে এৰা বসুদেৱৰ ঔৰসতে দৈৱকীৰ গৰ্ভতে ও জন্ম লৈলা তুমি হৰি ও কংসৰ কাৰাগাৰে বসুদেৱে কৃষ্ণক লয়া চলে নন্দৰ গৃহে ও কৃষ্ণক থয়া নন্দৰ গৃহে যোগ মায়া কানে এৰা বসুদেৱৰ ঔৰসতে দৈৱকীৰ গৰ্ভতে দৈৱকীৰ গৰ্ভতে ও জন্ম লৈলা তুমি হৰি কংসৰ কাৰাগাৰে বান্ধৱ কৃষ্ণ এৰা এই নন্দ যশোদাৰ গৃহে কৃষ্ণ ডাঙৰ দীঘল হৈলা ও আপোনাৰ মহিমা সবাকুদে খাইলা জগতৰ পতি হৰি তুমি নাৰায়ণ তোমাৰ লীলাই কৃষ্ণ মহিলা সবাক জগতৰ পতি
কৃষ্ণ এ রাম ত্রেতা যুগে রাম রূপে রাবণক বধিলা ও দাপরত কৃষ্ণ রূপে কংসক বধিলা এই রাম পাপীক উদ্ধারে তুমি জীৱক নিস্তাৰিলা ও পাপক বিনাশী হৰি ভক্তক উদ্ধাৰিলা কৃষ্ণ হৰি ও ৰাম কৃষ্ণ ধন্যবাদ, বহু ধন্যবাদ দিছোঁ তোমালোকক। ইমান কণমানি আইসকল আহিছে যে আপোনালোকে এনেকৈ আগবাঢ়ি, এইটোৱে বৰ শুভ লক্ষণ।